ডে 35 মই অভিনৱ আৰু বহুতে কয় মই ইমান কষ্ট কেলি কৰিছো কিন্তু মই জানো যে এই ঘাম বিলাক কালি ঘাম নহয় মোৰ কাইল আহিবলগীয়া সাকসেছৰ নিচান আৰু বুকুত এই আশাটো লৈ মই ওলালো ফিল্ডলে বুলি আৰু মানুহে ভাবে মই হাৰি গৈছো কিন্তু আচল কথাটো হৈছে মই প্ৰতিটো দিন আৰু বেহতৰ হৈ গৈছো আৰু মই নাজানো মই সাকসেছ হ'ম নে নহম কিন্তু ইমান জানো যে মোৰ কষ্টটোত মই কেতিয়াও কমি হ'ব নিদো ৰাস্তা কষ্ট হ'ব পাৰে কিন্তু মঞ্জিলটো মোৰে হয় আৰু আজি মই প্ৰেক্টিচ কৰিছো মোৰ বল কন্ট্ৰোল আৰু অলপ পাছিং দিয়া শিকিছো আৰু গাইস আজি প্ৰেক্টিছটো ইমানতে সমাপ্ত কৰিছো আৰু গাইস আজি প্ৰেক্টিছটো অলপ মানুহ চাই ভাল পালে যদি তেনেহলে লাইক কৰিব নাপাহৰিব তেন্তে লগ পাম ডে 36 ত তেতিয়ালৈকে জয় অসম।